দেৰিকৈ হ'লেও সকলোলৈকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন জাগিয়াল সৃষ্টিৰ উদ্যোগত মুকলি বিহু আজি অনুষ্ঠিত কৰিছে আহঁতৰ তলত। কি ক'ব? এটা ব্যতিক্ৰমী চিন্তাই আপোনালোকে এবাৰ আগবাঢ়িছে। কি ক'ব? আমাৰ যিমানে উন্নয়ন নহওক কিয়, যিমানে ডেভেলপমেণ্ট নহওক কিয়, আমাৰ সেই মাটিৰ সৈতে সম্পৰ্ক, যিটো ৰুটছ, আমাৰ অৰিজিনেল ৰুটছটো আমি সদায় বিচাৰিবলৈ চেষ্টা কৰোঁ। আমি যদি ষ্টেজত আমি প্ৰগ্ৰেমবিলাক পাতোঁ, তাত আমি সঁচাকৈ সেই মাটিৰ গোন্ধটো আমি অনুভৱ কৰিব নোৱাৰোঁ। আমি এতিয়া প্ৰথমবাৰৰ বাবে আমাৰ নতুন জাগিয়াল সৃষ্টিৰ ক্ষেত্ৰত আমাৰ যি এটা আমাৰ নতুন চেষ্টা, আমি যাতে পৰম্পৰাগত আগৰ ঐতিহ্য দিনৰ বিহু, এনেকে বৰগছৰ তলৰ বিহু, তাত আমি মাটিৰ এটা শিপাৰ গোন্ধ অনুভৱ কৰিব পাৰোঁ। আমাৰ প্ৰকৃত বিহুৰ এটা সোৱাদ আমি ইয়াত অনুভৱ কৰিব পাৰোঁ। আমাৰ ইয়াত যিমান সকলো ৰাইজ উপস্থিত হৈছে, সকলোৱে মনত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছে, এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে, যাতে আমি পুৰণি সেই আওকলীয়া দিনৰ গছ তলৰ বিহুখন আমি আকৌ আমাৰ অসমৰ জাতীয় সংস্কৃতিত আমি উভতাই আনিব পাৰোঁ। তাৰ ক্ষেত্ৰত আমি প্ৰয়াস কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ এই গোটেই বিহুখন পতাৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ বিনোদ হাজৰিকা ডাঙৰীয়া, জীৱন শইকীয়া ডাঙৰীয়া, ভূপেন হাজৰিকা, তেখেত আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা, আমাৰ ভূপেন শইকীয়া ডাঙৰীয়া, সকলোৰে ইমান প্ৰচেষ্টাত অতি কম দিনৰ ভিতৰত আমি সেই পুনৰ বিহুখন আমি যাতে পুনৰ বৰগছৰ তলত উদ্ধাৰ কৰিব পাৰোঁ, সেই চেষ্টাত আমি ব্ৰতী হৈ পেলাই অতি কম সময়ৰ ভিতৰত আমি অকণমান কম প্ৰচেষ্টাত আমি আগবাঢ়িব বিচাৰিছোঁ। আমি ভাবিছোঁ ভৱিষ্যত দিনত ইয়াত আৰু প্ৰসাৰ আৰু প্ৰয়াস কৰি ইয়াক আমি আৰু ধুনীয়াকৈ আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিম। ভাল লাগিছে আজি ইমান ধুনীয়াকৈ হুঁচৰি পৰিৱেশন কৰিছে, মুকলি বিহু পৰিৱেশন কৰিছে। আগৰ মাদকতাটো বিহুৰ মাদকতা নতুন জাগিয়ালত দিছে, এইটো কি ক'ব? কিমান সুন্দৰকৈ এবাৰ সুন্দৰ লাগিছে। আমাৰ গছৰ পৰিৱেশ, আপুনি যদি অকণ সময় মৌন হৈ যায়, ইয়াত তুলিৰ মাত শুনিব পাব। আমাৰ ইয়াত প্ৰকৃতিৰ সম্পূৰ্ণ গোন্ধ আছে। ত' এই পৰিৱেশত আমি জুৰীয়া আহঁতৰ তলত যে আমি নতুনকৈ আমি ৰঙালী বিহুৰ বিদায় অনুষ্ঠানটো পাতিব পাৰিছোঁ, এই ক্ষেত্ৰত আমাৰ গোটেই আমাৰ গাঁওবাসী আৰু আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকল দেখাব পাৰিব সকলোকে। আমাৰ এই শ্ৰদ্ধাৰ ব্যক্তিসকলৰ প্ৰচেষ্টাত আমি এই বৰগছৰ তলত বিহুভাগ পাতিবলৈ সক্ষম হৈছোঁ। ত' এই ক্ষেত্ৰত আমাৰ সকলোৰে সহায় সহযোগিতা আৰু সকলো ফালৰ পৰা আমি সহায় সহযোগিতা পোৱাৰ বাবে আমি বহুত কৃতজ্ঞ হৈছোঁ। আৰু আমাৰ সকলোৰে লগত আপোনালোকে চিনা পৰিচয় হ'ব পাৰে। ভূপেন শইকীয়া আমাৰ জ্যেষ্ঠ সমাজ সেৱক, ভূপেন হাজৰিকা ডাঙৰীয়া, আমাৰ ডিম্পুল খোৱা, আমি সদায় আমি নতুন কিবা কৰিবলৈ চেষ্টা কৰি থাকোঁ। ডিম্পুল খোৱা আছে, তাৰপিছত আমাৰ বিনোদ হাজৰিকা, বাবুদা, আমাৰ মৰমৰ বাবুদা, জীৱন খোৱা, ইমান পুৰণা আমাৰ মানুহ, তেখেতসকলে ইমান চেষ্টা কৰিছে যে আমাৰ কেনেকে আমি নতুনত্বতা কিবা এটা আনিব পাৰোঁ। এই ক্ষেত্ৰত মই সঁচাই আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক, আমাৰ বয়োজ্যেষ্ঠসকলক সদায় সন্মান জনাই আমি যাতে নতুনত্বতা আকৌ পুনৰ আনিব পাৰোঁ নতুন বছৰত, তাৰে চেষ্টা কৰিছোঁ। আৰু আজি আমাৰ এই পৰিৱেশত আমি জুবিন দাক বহুত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু জুবিন গাৰ্গ, আমাৰ জীৱন বৰঠাকুৰ ডাঙৰীয়া, তথাপিতো আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াকো আমি বহুত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু তেখেতসকলৰ কাৰণে আমি এজোপা কি বুলি কয় বৃক্ষৰোপণ কৰিছোঁ, নাহৰ পুলি এটা ৰোপণ কৰিছোঁ। আমি যাতে প্ৰকৃতিৰ লগত মিলি থাকিব পাৰোঁ, আৰু প্ৰকৃতি আমাৰ সকলোতকৈ শ্ৰেষ্ঠ, আৰু প্ৰকৃতিৰ সৈতে মিলি পেলাই আমি নতুনকৈ যাতে এনেকুৱা ধৰণৰ আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক উদযাপন কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত আমি সদায় আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ।